ফ্ৰেণ্ডছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি আহিলোঁ মাৰ ঘৰলৈ। এয়া শাক বুটলি আছোঁ, মায়ে মই এইফালে। এয়া মায়ে লগোৱা শাক, মায়ে কোৰ মাৰি মাৰি লগায় অকলে অকলে। এইফালে শাকনি বাৰীও পাতে, এইফালে ফুলনি বাৰীও পাতে। এয়া শাক ছিঙি আছে দুইজনীয়ে। এইফালে মা মুখখন চাওঁ, মাৰ মুখখন সেইফালে। এয়া মাৰ শাকনি বাৰী, এইফালে আলু লগাইছে, এইফালে পালেং। আমি বুটলি আছোঁ এয়া খুতৰা, এয়া এইফালে ধনিয়া, ধনিয়া বুটলিছোঁ। এইখিনি এনেকৈ খাবলৈ ভাল লাগে, এনেকৈ মিক্স চব্জি খাবলৈ ভাল লাগে, সেইকাৰণে বুটলি আছোঁ লাহে লাহে। ময়ো বুটলি দিছোঁ। আমাৰ এখেত লাগিছে চাফাই অভিযানত, এইখিনি উঘালি পেলাই দিলে। এইখিনি শাক উঘালি পেলাই দিলে, কবি ৰুই থৈছিলে উঘালি পেলাই দিলে এখেতে। বুটলি আছোঁ তিনিজনীয়ে লগ লাগি। ফুলজোপা চাওকচোন ইমান ধুনীয়া লাগিছে, ফুলখিনি চুপহি মেলিছে ইমান ধুনীয়াকৈ। চুপহিখিনি মেলিছেহে, ফুলিলে আৰু ধুনীয়া লাগিব। যদি তেতিয়া আহোঁ দেখাম বাৰু ফুল ফুলা। এজোপা চাওকচোন, গোটেইজোপা অশোক ফুল হয়। এজোপা ওখ, বহুত ওখ হয়, ডাঙৰ হয়। এইফালেও আছে ফুল, এইফালে শাকনি বাৰী, এইফালে শাকনি বাৰী আছে। এইফালে ডালিম ফুলি আছে, ডালিম, এইফালে ডালিম ফুলি আছে, লাগিছে। গোলাপ ফুল, এজোপা গোলাপ ফুল ইমান ধুনীয়াকৈ ফুলি আছে, ডাঙৰ ডাঙৰকৈ দেখি ভাল লাগিছে। সেইফালে পথাৰত খেলি আছে ল'ৰা ছোৱালীবিলাকে, বহি চাই আছোঁ বাৰান্দাৰ পৰা। এজোপা ফুলজোপাও দেখাই দিলোঁ। গৰু বন্ধা হ'ল এজনী, মাহঁতৰ ঘৰৰে গৰু হয়। এইফালে পোৱালি এটা আছে ডাঙৰ, এটা সৰু পোৱালি আছে। সৰু পোৱালিটো ক'ৰবাত গ'ল, তাক বন্ধা হোৱা নাই বাৰু। এজনী গাখীৰ খাবৰ কাৰণে ৰাখি থৈছে। সন্ধিয়াৰ সময় একাপ চাহ খাওঁ বুলি ভাবিছোঁ। এয়া লৈছোঁ গাখীৰ চাহ একাপ, এটা নাৰিকল চেনি দিয়া পিঠা, এইটো মালপোৱা, চানা, এইফালে কুৰকুৰি, খাই লওঁ চাহকাপ। ৰাতি সাজৰ কাৰণে আমাৰ ভাত ৰেডি হৈ গ'ল। এয়া ভাত, এইখিনি মাংস, খাচী মাংস, এয়া খাচী মাংসৰ জোল, আলু। পিছদিনা ৰাতিপুৱা, কালি ভিডিঅ' নকৰিলোঁ, ভিডিঅ' কৰিবলৈ মন নগ'ল। এতিয়া ৰাতিপুৱা চাহকাপ খাওঁ, তাত লাল চাহ, পিঠা এটা লৈছোঁ, এখন আলু সিজোৱা, এইটো পিঠা খাই লওঁ চাহকাপ তেলে। ৰাতিপুৱাৰ সময় বাইদেৱে সাৰি আছে চোতাল, মা দেউতা আৰু এইফালে ভাগিন কিবা কিবি কথা পাতি আছে সিহঁতৰ মাজতে। মই অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ। চাহ তাহ খাই আজৰি হৈ মেলি মই এতিয়া আহিলোঁ বাৰীত নেমু কেইটামান ছিঙো বুলি, ঘৰলৈ লৈ যাবলৈ। ইয়া নেমু লাগি আছে, বেছি নাই বাৰু, দুই এটা লাগি আছে ক'ৰবাত। তাকে দুটামান বোলো লৈ যাওঁ, ছিঙি লৈ যাওঁ ঘৰলৈ বুলি। ঘৰত যিহেতু নেমু আছিলে বাৰু, এতিয়া শেষ হ'ল। বৰ্তমান কেইটামান লৈ যাওঁ, তাকে ঘৰৰ নেমু হয়। ছিঙি ৰাখিছোঁ মই এইখিনিতে। ইফালে নেমু ছিঙি মেলি মই আহি আছোঁ নিবলৈ, যিহেতু একো নানিলোঁ, স্কাৰ্ফখনতে ল'লোঁ। নেমু ছিঙিলোঁ, কেইটামান তামোলো পালোঁ। এইফালে লাগি আছে জাতিলাও, চাওকচোন এইফালে লাও, ওপৰতো আছে কলি কলি, ডাঙৰ হোৱা নাই। এইফালে গৰুজনী ঘাঁহ খাই আছে। এইফালে এজোপা কফু গছ, এইফালে ডাঙৰ ডাঙৰ হৈ আছে, খোৱা কফুটো হয়, ভাল লাগে মুখখন এইটো খালে। ইয়াৰ যিটো গুৰি শিপাটো, সেইটো খাবলৈ ভাল লাগে, পাতটো ভাল লাগে, গোন্ধটো ভাল লাগে। মই অকণমান চোবাই চাইছোঁ, এনেই ভাল লাগিছে। এইফালে এজোপা নতুনকৈ ফুলি লাগিছে এবাৰ জামুক, ওপৰত জামুক কলিয়াই আছে। কলি কেইটামান দেখিছিলোঁ এয়া। এইফালে এয়া জামুক লাগিছে, এয়া নতুনকৈ, এয়া নতুন জামুক, পকিলে খাবলৈ আহিম বাৰু তেতিয়া। এইফালে মা আৰু বাইদেউ তাঁতশাল এখন, এতিয়া কাপোৰ লগাই থৈছে, জোৰ কাপোৰ। সেয়া বাৰান্দাতে এনেকৈ বনাই লৈছে।
ইয়াতে বহি বহি বব পাৰে। দেখাই দিলোঁ আপোনালোককো অকণমান। দুপৰীয়াৰ সময় মই ৰ'দত বহি ভাত খাই আছোঁ। এয়া মাটি দালি কাঠ আলু ঔটেঙা, এফালে শাকৰ ভাজি, এফালে ডিম বাবৰি শাক, এফালে হৈছে জলফাই আচাৰ আৰু আমৰ আচাৰ। মই ভাতকেইটা খাই আছোঁ। ভাত খাই ভিডিঅ' কৰি আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাতকেইটা খাই লওঁ তেনেহ'লে। এতিয়া ভাত পানী খাই মই আজৰি হ'লোঁ। আজৰি হৈ আছোঁ এনেই। এতিয়া ঘৰলৈ যামগৈ, যিহেতু কাইলৈ ল'ৰাটো স্কুল খুলিব। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই।